নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী, আসাম জিঅগ্ৰাফী, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ। এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'সমূহ APSC, হাইস্কুল টেট, হায়াৰ ছেকেণ্ডাৰী টেট, ADRE, আসাম পুলিচৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয়। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম অসমৰ নেশ্যনেল পাৰ্কসমূহৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'ত মই কাজিৰঙা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক আৰু নামেৰি নেশ্যনেল পাৰ্কৰ বিষয়ে ডিটেইলছত আলোচনা কৰিছোঁ। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আজি মই ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। যে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, যে আমি জানো যে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক লোকেটেড এট ডিব্ৰুগড় এণ্ড তিনিচুকীয়া। যে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কটো ক'ত অৱস্থিত? ডিব্ৰুগড় আৰু তিনিচুকীয়াত অৱস্থিত। তো আপোনালোকে নিশ্চয় মনত ৰাখিব, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কটো ক'ত অৱস্থিত? ডিব্ৰুগড় আৰু তিনিচুকীয়াত। এৰিয়া অফ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এবাউট 340 স্কোৱাৰ কিলোমিটাৰ। যে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ মাটিকালি বা এৰিয়া হ'ল কিমান? 340 বৰ্গ কিলোমিটাৰ। অ'কে, ডিব্ৰু-চৈখোৱা ফেমাছ ফৰ ফেৰেল হৰ্চেছ। আৰু ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কটো কিহৰ বাবে বিখ্যাত? যে বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। আপোনালোকে নিশ্চয় মনত ৰাখিব যে ফেৰেল হৰ্চেছৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত? বোলে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ অৰ লোহিত ৰিভাৰ ফ্ল'জ থ্ৰু দ্য ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ মাজেদি কোনডোখৰ নদী বৈ গৈছে? যে ব্ৰহ্মপুত্ৰ নদী আৰু লোহিত নদী বৈ গৈছে। অ'কে, ষ্টেট বাৰ্ড হোৱাইট উইং ডাক কেন বি ফাউণ্ড ইন দ্য ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। আৰু ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত কি পোৱা যায়? অসমৰ ৰাজ্যিক চৰাই দেওহা, সেই দেওহাটো পোৱা যায়। আপোনালোকে নিশ্চয় মনত ৰাখিব যে ডিব্ৰু-চৈখোৱাত অসমৰ যিটো ৰাজ্যিক চৰাই দেওহা, সেই দেওহা পোৱা যায়। দিহিং পাতকাইত পোৱা যায়। আৰু যদি আপোনালোকৰ এক্সামত কুৱেশ্যন আহে যে অসমৰ ৰাজ্যিক চৰাই দেওহা কোনখন নেশ্যনেল পাৰ্কত আটাইতকৈ বেছি পোৱা যায়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় মনত ৰাখিব সেইখিনি তেতিয়া অপশ্যন হ'ব নামেৰি নেশ্যনেল পাৰ্ক। অ'কে, যে নামেৰি নেশ্যনেল পাৰ্কত অসমৰ যিটো ৰাজ্যিক চৰাই দেওহা, সেই দেওহাটো আটাইতকৈ বেছি পোৱা যায়। অ'কে, ডিব্ৰু-চৈখোৱা ৱাজ ডিক্লেয়াৰ্ড এজ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন দ্য ইয়াৰ 1997। যে ডিব্ৰু-চৈখোৱা কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল? 1997ত। ডিব্ৰু-চৈখোৱা ৱাজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক ইন দ্য ইয়াৰ 1999। আৰু ডিব্ৰু-চৈখোৱা কেতিয়া কি হৈছিল? নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছিল? 1999ত। যে 1999ত কি হৈছিল? ডিব্ৰু-চৈখোৱাক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছিল। আৰু কেতিয়া বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল? 1997ত। অ'কে, এতিয়া আহিলোঁ ওৰাং নেশ্যনেল পাৰ্ক। ওৰাং নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক লোকেটেড এট দৰং এণ্ড শোণিতপুৰ। যে কি আছিল? যে ওৰাং নেশ্যনেল পাৰ্কটো ক'ত অৱস্থিত? দৰং আৰু শোণিতপুৰত অৱস্থিত। এৰিয়া অফ ওৰাং নেশ্যনেল পাৰ্ক এবাউট 78.81 স্কোৱাৰ কিলোমিটাৰ। আৰু যে ওৰাং নেশ্যনেল পাৰ্কৰ মাটিকালি বা এৰিয়া হ'ল কিমান? 78.81 বৰ্গ কিলোমিটাৰ। ওৰাং নেশ্যনেল পাৰ্ক লাইজ অন দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ। আৰু কি আছিল? আমাৰ ওৰাং নেশ্যনেল পাৰ্কটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। আপোনালোকে নিশ্চয় মনত ৰাখিব যে ওৰাং নেশ্যনেল পাৰ্কটো ক'ত অৱস্থিত? ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। অ'কে, ওৰাং নেশ্যনেল পাৰ্ক ইজ দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম। আৰু কি আছিল? আমাৰ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ওৰাং নেশ্যনেল পাৰ্ক। ওৰাং নেশ্যনেল পাৰ্ক অলছ' নন এজ ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক। আৰু ওৰাং নেশ্যনেল পাৰ্কক কি বুলি কোৱা হয়? ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক বুলিও কোৱা হয়। ওৰাং নেশ্যনেল পাৰ্ক ইজ অলছ' নন এজ মিনি কাজিৰঙা। আৰু কি আছিল? যে মিনি কাজিৰঙা বুলি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? তেতিয়াহ'লে আপোনালোকে নিশ্চয় মনত ৰাখিব ওৰাং নেশ্যনেল পাৰ্কক মিনি কাজিৰঙা বুলি কোৱা হয়। ওৰাং ৱাজ ডিক্লেয়াৰ্ড এজ ৱাইল্ড লাইফ চেঞ্চুৰী ইন দ্য ইয়াৰ 1985। আৰু ওৰাঙক কেতিয়া কি কৰিছিল? ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰিছিল? 1985ত। তো আপোনালোকে নিশ্চয় মনত ৰাখিব যে কি আছিল? ওৰাঙক 1985ত ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰিছিল। ওৰাং ৱাজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক ইন দ্য ইয়াৰ 1999।
ওৰাঙক কেতিয়া ন্যাশনাল পাৰ্ক হিচাপে ঘোষণা কৰিছিল 1999 ত ওৰাঙক ন্যাশনাল পাৰ্ক হিচাপে ঘোষণা কৰিছিল ওৰাং was declared as tiger reserve in the year 2016 আৰু ওৰাঙক কেতিয়া কি কৰিছিল টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল 2016 চনত কি কৰিছিল ওৰাঙক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিল ওকে এতিয়া আহিলো ৰায়মনা ন্যাশনাল পাৰ্ক কি আছিল আমাৰ যে ৰায়মনা ন্যাশনাল পাৰ্ক Raimona National Park located at Kokrajhar আৰু কি আছিল আমাৰ ৰায়মনা যেটো ন্যাশনাল পাৰ্ক হেতু ক'ত অৱস্থিত হেতু কোকৰাঝাৰ ডিস্ট্ৰিক্টত অৱস্থিত area of Raimona National Park about 422 square kilometer আৰু ৰায়মনা ন্যাশনাল পাৰ্কৰ মাটিকালি বা এৰিয়া হল 422 বৰ্গ কিলোমিটাৰ golden langur can be found in the Raimona National Park আৰু ৰায়মনা ন্যাশনাল পাৰ্কত কি পোৱা যায় বলে সোণালী বান্দৰ পোৱা যায় আৰু সোণালী বান্দৰৰ বাবে কি আছিল আমাৰ ৰায়মনা ন্যাশনাল পাৰ্কখন বিখ্যাত তো আপোনালোকে নিশ্চয় মনত ৰাখিব যে ৰায়মনা ন্যাশনাল পাৰ্কটো কিহৰ বাবে বিখ্যাত যে সোণালী বান্দৰৰ বাবে বিখ্যাত ওকে Sonkos river flows through the Raimona National Park আৰু ৰায়মনা ন্যাশনাল পাৰ্কৰ মাজেদি কোনখন নদী বৈ গৈছে বলে সনকস নদী যে সনকস নদী কোন কি গৈছে ৰায়মনা ন্যাশনাল পাৰ্কৰ মাজেদি বৈ গৈছে মনত ৰাখিব আপোনালোকে যে কোনখন ন্যাশনাল পাৰ্কৰ মাজেদি কোনখন নদী বৈ গৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় Raimona was declared as national park on 5th June 2021 আৰু ৰায়মনা ন্যাশনাল পাৰ্কক কেতিয়া কি কৰিছিল ৰায়মনা কেতিয়া ন্যাশনাল পাৰ্ক হিচাপে ঘোষণা কৰিছিল যে 5th June 2021 ত ৰায়মনা ন্যাশনাল পাৰ্ক হিচাপে ঘোষণা কৰিছিল ওকে দিহিং পাটকাই ন্যাশনাল পাৰ্ক দিহিং পাটকাই ন্যাশনাল পাৰ্ক located at ডিব্ৰুগড় and তিনচুকীয়া আৰু দিহিং পাটকাই ন্যাশনাল পাৰ্কটো ক'ত অৱস্থিত ডিব্ৰুগড় আৰু তিনচুকীয়াত অৱস্থিত area of দিহিং পাটকাই ন্যাশনাল পাৰ্ক about 231.65 square kilometer আৰু দিহিং পাটকাই ন্যাশনাল পাৰ্কৰ মাটিকালি বা এৰিয়া হল 231.65 বৰ্গ কিলোমিটাৰ দিহিং river flows through the দিহিং পাটকাই ন্যাশনাল পাৰ্ক আৰু দিহিং নদীটো কি গৈছে দিহিং পাটকাই ন্যাশনাল পাৰ্কৰ মাজেদি বৈ গৈছে আপোনালোকে নিশ্চয় মনত ৰাখিব যে দিহিং পাটকাই ন্যাশনাল পাৰ্কৰ মাজেদি কোনখন নদী বৈ গৈছে বলে দিহিং ৰিভাৰ বৈ গৈছে The Dihing Patkai National Park is called youngest national park in Assam. আৰু Dihing Patkai কি বুলি কোৱা হয় youngest national park অসমৰ youngest national park বুলি কোৱা হয় মনত ৰাখিব যে অসমৰ youngest national park বুলি কোনখন national park কোৱা হয় তেতিয়া আপোনালোকে নিশ্চয় মনত ৰাখিব যে Dihing Patkai National Park youngest national park বুলি কোৱা হয় ওকে Dihing Patkai is called Amazon of the East. Dihing Patkai কি বুলি কোৱা হয় পূবৰ Amazon বুলি কোৱা হয় যে অসমৰ কোনখন ন্যাশনাল পাৰ্কক পূবৰ Amazon বুলি কোৱা হয় বলে Dihing Patkai কোৱা হয় ওকে Dihing Patkai was declared as wildlife sanctuary in the year 2004 আৰু কি কৰিছিল যে Dihing Patkai wildlife sanctuary হিচাপে কি কৰিছিল 2004 ত ঘোষণা কৰিছিল যে 2004 চনত Dihing Patkai wildlife sanctuary হিচাপে ঘোষণা কৰিছিল Dihing Patkai was declared as national park on 9 June 2021 আৰু কি কৰিছিল যে Dihing Patkai national park হিচাপে 9 জুন 2021 চনত ঘোষণা কৰিছিল যে 2021 চনৰ 9 জুনত কি কৰিছিল Dihing Patkai national park হিচাপে ঘোষণা কৰিছিল ওকে এতিয়া মই কিছুমান MCQ লৈ আহিছো আপোনালোকৰ বাবে যে which national park of Assam is famous for feral horses যে বনৰীয়া ঘোঁৰাৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত অপচন এ নামেৰি অপচন বি ডিব্ৰুচৈখোৱা অপচন সি ওৰাং অপচন ডি Dihing Patkai এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নম্বৰ বি যে ডিব্ৰুচৈখোৱা ন্যাশনাল পাৰ্কখন কি হয় ওই যে বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত ওকে
ডিব্ৰু-চৈখোৱা was declared as biosphere reserve in ডিব্ৰু-চৈখোৱা কেতিয়া biosphere reserve হিচাপে ঘোষণা কৰিছিল অপচন এ 1997 অপচন বি 1998 অপচন সি 1999 অপচন ডি 2000 যে কি কৰিছিল ডিব্ৰু-চৈখোৱা কেতিয়া biosphere reserve হিচাপে ঘোষণা কৰিছিল এই অপচন কেইটাৰ ভিতৰত আমাৰ ৰাইট অপচন হ'ব অপচন নম্বৰ এ কি কৰিছিল 1997 ত ডিব্ৰু-চৈখোৱাক biosphere reserve হিচাপে ঘোষণা কৰিছিল ওকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে নিশ্চয় মনত ৰাখিব Which of the following is the smallest national park of Assam? যে অসমৰ আটাইতকৈ ক্ষুদ্ৰতম বা সৰু ৰাষ্ট্ৰীয় উদ্যানখন হৈছে বা নেশ্যনেল পাৰ্কখন হৈছে অপচন এ মানাস অপচন বি নামেৰি অপচন সি দিহিং পাটকাই অপচন ডি ওৰাং এই অপচন কেইটাৰ ভিতৰত আমি নিশ্চয় ৰাইট অপচনটো জানো যে ৰাইট অপচন হ'ব অপচন নম্বৰ ডি ওৰাং যে ওৰাংখনেই হৈছে অসমৰ আটাইতকৈ সৰু নেশ্যনেল পাৰ্ক আৰু সেইখনৰ মাটিকালি আমি জানো নিশ্চয় যে 78.81 বৰ্গ কিলোমিটাৰ ওকে Which of the following national park is also known as mini Kaziranga? অসমৰ কোনখন নেশ্যনেল পাৰ্কক কি মিনি কাজিৰঙা বুলি কোৱা হয় অপচন এ মানাস অপচন বি দিহিং পাটকাই অপচন সি ওৰাং অপচন ডি নামেৰি এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ তেতিয়াহ'লে ৰাইট অপচন হ'ব অপচন নম্বৰ সি যে কি কোৱা হয় ওৰাঙক কি বুলি কোৱা হয় মিনি কাজিৰঙা বুলি কোৱা হয় কিন্তু আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব আপোনালোকে কোনোবা বেলেগ বেলেগ কিতাপত হয়তো আপোনালোকে পবিতৰাটো পাব পাৰে কিন্তু আপোনালোকে নিশ্চয় মনত ৰাখিব সেই পবিতৰাটো কি নহয় মিনি কাজিৰঙা বুলি ৰাইট অপচন নহয় আপোনালোকৰ ৰাইট অপচন হ'ব ওৰাং ওকে Which of the following national park is famous for golden langur? Which of the following national park is famous for golden langur? যে সোণালী বান্দৰৰ বাবে অসমৰ কোনখন নেশ্যনেল পাৰ্ক বিখ্যাত বা তলৰ কোনখন নেশ্যনেল পাৰ্ক সোণালী বান্দৰৰ বাবে বিখ্যাত অপচন এ ওৰাং অপচন বি দিহিং পাটকাই অপচন সি কাজিৰঙা অপচন ডি ৰায়মনা এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ ডি ৰায়মনা আমি জানো যে ৰায়মনা নেশ্যনেল পাৰ্কখন কি হয় সোণালী বান্দৰৰ বাবে বিখ্যাত আৰু এই ৰায়মনা নেশ্যনেল পাৰ্কটো ক'ত অৱস্থিত মানে কোকৰাঝাৰ জিলাত অৱস্থিত ওকে Which of the following is the youngest national park of Assam? যে অসমৰ আটাইতকৈ youngest national parkটো হ'ল অপচন এ ওৰাং অপচন বি দিহিং পাটকাই অপচন সি নামেৰি অপচন ডি ৰায়মনা এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ বি কি আছিল youngest national park of Assam বুলি কোনখন নেশ্যনেল পাৰ্কক কোৱা হয় দিহিং পাটকাই কোৱা হয় ওকে মনত ৰাখিব আজিৰ ভিডিঅ'টো লাষ্ট কুৱেশ্যন হয় Which national park of Assam is called Amazon of the East? অসমৰ কোনখন নেশ্যনেল পাৰ্কক পূবৰ এমাজন বুলি কোৱা হয় অপচন এ ডিব্ৰু-চৈখোৱা অপচন বি নামেৰি অপচন সি ওৰাং অপচন ডি দিহিং পাটকাই যে আপোনালোকে নিশ্চয় ইয়াৰ ৰাইট অপচনটো জানে ইয়াৰ ৰাইট অপচন হ'ব অপচন নম্বৰ ডি যে দিহিং পাটকাই কি বুলি কোৱা হয় পূবৰ এমাজন বুলি কোৱা হয় ওকে মনত ৰাখিব থ্যাংক ইউ এভৰিওয়ান